নমস্কাৰ বন্ধুসকল, আমি আমাৰ দ্বিতীয় ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি এনেকুৱা আজি এটা জেগাত আহি উপস্থিত হৈছোঁ যিটো আমাৰ কোনো প্লেন নাছিল। সেয়েহে আপোনালোকৰ কোনো সময় নষ্ট নকৰা হ'লে আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিম আৰু আমি যিটো তো আমি এইমাত্ৰ জাষ্ট আহি পালোঁ। ক'ত আহিছোঁ আপোনালোকক আমি দেখাই আছোঁ, চাই লওক আপোনালোকে। এয়া হ'ল আমাৰ গুৱাহাটীৰ ৰ'পৱে না ৰ'পৱে যিটো আমাৰ মানুহ বজাই হৈয়ে আছে। তো আমাৰ প্লেনটো হ'ল কি, অকস্মাত আমি গুৱাহাটীত আহিছিলোঁ, তো ভিডিঅ'টো বনাম বুলি ভাবিলোঁ। যোৱা বছৰৰ উদ্বোধন হৈছে না শুভ উদ্বোধনী। আৰু এইটো বিশেষকৈ আমাৰ উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ এইটো ভ্ৰমণৰ ক্ষেত্ৰত টাইমটো মানে কম কৰাৰ কাৰণে টাইমটো যাতে কম হয় তাৰ কাৰণে এই বস্তুটো ৰ'পৱে বনাইছে। যোৱা বছৰ শুভ উদ্বোধনী হৈছিল না এইটো। যোৱা বছৰ লকডাউনৰ সময়ত 24 আগষ্ট 2020 এই ৰ'পৱেটো শুভ উদ্বোধনী কৰিছিল। কৰোণাৰ ক্ৰাইচিছ চলি আছিল, সেই কৰোণাৰ টাইমতে এইটো শুভ উদ্বোধনী হৈছিল না। হয়। তো আপোনালোকক আকৌ এবাৰ দেখাই দি আছোঁ। তো অলপ লৰিব পাৰে ভিডিঅ'টো, বেয়া নাপাব আপোনালোকে। বন্ধুসকল, আমি এতিয়া লাইনতে আহিছোঁ। অ'কে, ঠিক আছে, আপোনালোকে এতিয়া আমাক ৰ'পৱেত লগ পাব, ঠিক আছে। অ'কে। নমস্কাৰ বন্ধুসকল, আমি আহি পালোঁ আৰু এতিয়া আমি টিকেট লৈ ল'লোঁ। কিন্তু টিকেট লোৱা ভিডিঅ'টো আপোনালোকক আমি দেখুৱাব নোৱাৰিলোঁ, কাৰণ টিকেট কাউণ্টাৰত কেমেৰা এলাও নহয়। আমি আপোনালোকক দেখাই দিছোঁ। টিকেট অহা যোৱাৰ কাৰণে এটি লোৱা 150 টকাত হৈ যায় এজনৰ। তে বন্ধুসকল, যোনটো আৰু গমেই পাইছা, আমাৰ কোনো প্লেন নাছিল আজি। এনেহেন এটা জেগাত আহি পালোঁ, যিটো জেগা মানে কি আমাৰ অসমত ফাৰ্ষ্ট হৈছে, আগত হোৱা নাছিল এনেকুৱা এটা জেগা। আৰু সেইটো এক্সপিৰিয়েঞ্চ লোৱাৰ কাৰণে আজি আমি ইয়াত আকস্মিকভাৱে আহিব লগা হ'ল আৰু মানে প্লেনত আহি গ'ল আৰু। তে গমেইটো পালি ক'ত আহিলোঁ, এই ৰ'পৱেত। আৰু এই ৰ'পৱেৰ বিষয়ে অলপ আপোনালোকক কিছু কথা জনাই দিওঁ। যিয়ে নহওক, এইটো ক'ত অৱস্থিত, মানে টাৰ্মিনেল কেইটা থাকে, ভ্ৰমণ টাইম কিমান। যে এই ৰ'পৱে আমাৰ পাণবজাৰৰ ওচৰতে, এখন নেহৰু পাৰ্ক আছে না, সেই তাতেই। আৰু এই ৰ'পৱেত আমাৰ পোনপ্ৰথম আৰম্ভ কৰা ডেটটো হ'ল আপোনালোকৰ 24 আগষ্ট 2020 চনত। সেই সময়ত মানে কৰোণা ভাইৰাছৰ বিৰাট আতংক চলি আছিল আৰু কৰোণা বিৰাট ক্ৰাইচিছ চলি আছিল। সেইটো আমি সেই সময়ত এনেকুৱা এটা বস্তু, আনকমন বস্তু হৈছে যে আমাৰ অসমত, তাৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চৰকাৰখনক। আৰু এই ৰ'পৱে যে আমাৰ ইয়াতে যে আহিল, ইয়াতে উঠি আমি কেনেহেন লাগিব, কেনে এক্সপিৰিয়েঞ্চ হ'ব, সেইটোৱে আমি আজি ল'ব গৈ আছোঁ। সেই বন্ধুসকল, ইয়াত টাৰ্মিনেলটো দুটা থাকে, গমেই পালি। এটা আছে আমাৰ ইয়াতেই লোৱাৰ টাৰ্মিনেলটো, এইটো পাণবজাৰৰ ওচৰতে। এতিয়া আপোনালোকে ইয়াৰ পৰাও টিকেট ল'ব পাৰিব। আৰু এটা থাকে আপোনাৰ উপাৰ টাৰ্মিনেল, য'ত ব্ৰহ্মপুত্ৰৰ সিপাৰে, অৰ্থাৎ নৰ্থ গুৱাহাটী ৰাজদুৱাৰ ভিলেজৰ ওচৰত, তাৰ পৰাও টিকেট ল'ব পাৰিব। দুয়ো ফালৰ পৰা সুবিধা আছে টিকেট লোৱাৰ, ঠিক আছে। আৰু এই দুটা টাৰ্মিনেলতে আপোনাৰ গাড়ী পাৰ্কিঙৰো সুবিধা আছে। যদি গাড়ী চাড়ী লৈ যায় একো অসুবিধা নাই, ঠিক আছে। বন্ধুসকল, লোৱাৰ টাৰ্মিনেলৰ আৰু উপাৰ টাৰ্মিনেলৰ দূৰত্বটো মানে ভ্ৰমণ টাইমটো আৰু যিটো লয়াৰৰ পৰা ওপৰৰ লাগি মানে যিটো দূৰত্ব, এইটো অতি কমেও 1.8 কিলোমিটাৰমান হ'ব আৰু
আৰু আমি এইটো যাম যাই কিনে আপোনাক কিমান সময় লাগে এইটো জনাই দি আছোঁ যে আমি যেথেন ইয়াত যাত্ৰা কৰিলোঁ এই ৰ'পৱেত আমাৰ 7.5 মিনিটমান লাগছে আৰু ঠিক আছে বন্ধুসকল আৰু আমাৰ এই চেনেলটোত আপোনালোকে যদি আজি নতুনকৈ আহিছে তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি যদি অলপ কিবা হ'লেও যদি উপকৃত হোৱা বুলি ভাবিছে আৰু আমাৰ চেনেলটোৰ নামটোতো গমেই পাইছে লাইফ ইজ এ জাৰ্ণি তেনেহ'লে আপোনালোকে বন্ধুসকল বন্ধু বান্ধৱীসকল দাদা ককাইসকল আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফাইনেলি আমি আহি পালোঁ এতিয়া বন্ধুসকল এতিয়া ৰ'পৱেৰ পৰা আমি এতিয়া বাহিৰত নামি আছোঁ হেল্ল' বন্ধুসকল আহি পালোঁ চোৱা এতিয়া বাহিৰত মানে এইটো আপোনাৰ এইটো উত্তৰ গুৱাহাটী হয় এইফালে সেইফালেতো গুৱাহাটী হয় এতিয়া উত্তৰ গুৱাহাটী আহি পালোঁ আমি অ'কে এইফালৰ পৰা কিন্তু বনিছে অকল अंदर जाना पड़ेगा বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু আপোনালোকক লগ পাম অন্য এটা ভিডিঅ' মানে আমি ইয়াতে ৰ'পৱেৰে আহি কেনে উত্তৰ গুৱাহাটীত আহি এনেই ঘূৰি যাব নালাগে তো ইয়াত কেনেকুৱা জেগা চাব লগা আছে ঘূৰিব লগা আছে ভাল জেগা তো সেই জেগাটো আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম তো আপোনালোকে আমাৰ নেক্সট ভিডিঅ'টোৰ কাৰণে অপেক্ষা কৰিব আৰু আমাৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটোৰ নাম নিশ্চয় আপোনালোকে জানে লাইফ ইজ এ জাৰ্ণি ধন্যবাদ